দেখোন আমাৰ ভদ্ৰেশ্বৰ কাইটি ল'ৰাটো হে দাড়িয়ে গুফে তেনেই নমস্কাৰ নহয় নেকি আমাৰ ৰাঙলী বাইটিৰ মাজতো দাড়িয়ে গুফে তেনেই নহয় আমাৰ গাঁওবুঢ়া দাইটিৰ নুমলীয়াটো দাড়িয়ে গুফে তেনেই হেই ধাৰেই নাই দেখোন এইখনত জাতিলাও কটা হা হেই জাতিলাও কথা নে ডিঙি কটা দেখুৱাই দিওঁ নেকি নালাগে 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 কৃষ্ণ 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 মানে আহকচোন আহক আহক বহকি আহক 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 বহিবলৈ অহা নাই কিডনেপ কৰিবলৈ আহিছোঁ সেইটো কথা আমাৰ এওঁ ঘৰত নাই নহয় অফিচলৈ যোৱা হ'লে তাৰ পৰা বাহিৰে বাহিৰে কিডনেপ কৰিব পাৰিলেহেঁতেন তেখেতক নহয় আপোনাক কিডনেপ কৰা হৈছে হে আৰে আজি এসপ্তাহ আগতে এখন ডিমাণ্ড লেটাৰ আপোনালৈ দিছিলোঁ পাইছিলে চাগে সেইখন পাইছিলোতো হায়ো আখৰৰ যিহে মতি গতি একো ধৰিব নোৱাৰি মই আকৌ আমাৰ এখেতৰ হাতত অফিচলৈ তামোল বান্ধি দি পঠিয়াই দিলোঁ হা আপুনি আমাৰ ডিমাণ্ড লেটাৰখনত অফিচলৈ তামোল দি পঠিয়ালে আৰে ইমান সাহস তোক আজি মই পাতিছে নাই পদা কিয় পাতিছে লাগিছে এই কি কৰিছা একো নাই এইফালে মোৰ গামোচাখন আছে আনি দিয়াচোন ভকতীয়া মানুহ যে গাটো একেবাৰে তিয়াই দিওঁ এই গামোচাখনে নোজোৰে চুটি কাম এটাকে কৰাচোন এই ধুতিখনকে আনি দিয়াচোন যোৱা ভকতীয়া মানুহ যে অকণমান সময় লাগে বুজিলা তোমাৰ আকৌ খং উঠি আছিলে নেকি ৰ'বা ৰ'বা মই হাউট কৰে গৈ চাহ একাপ বনাই আনোগৈ দেই ৰ'ব মই আপোনাৰ ইয়াত আপোনাক হগুৱাই মুটুৱাই চাহ ভাত খাই থাকিবলৈ অহা নাই কিডনেপ কৰে বাহ বানা 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 বানা
কিডনেপ কৰিবলৈ আহিছে অথচ হাতৰ ৰছী এডালো নাই হেই, কি মানুহে তুমি হা তুমিতো মূৰ্খই তোমাক পঠিওৱাটো মহামূৰ্খ গজমূৰ্খ গুড গৰু কিডনেপাৰৰ নামত কলংক তোক চালাম মই শেষেই কৰি পেলাওঁ হে পাতিছে কিয় পাতিছে বেটা 5 ডজনৰ আগত কিডনেপাৰ ওলাইছ